এটি ভাল ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছিল সেইগৰাকী নমস্য গুৰুৰ চৰণত আমি সদায় মূৰ দুৱাই নিষ্ঠাৰে অসমীয়াৰ বাবে কাম কৰি যাব লাগিব। আজি পৃথিৱীৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। বিভিন্ন ভাৰতবৰ্ষৰ বহুতো ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজতো প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু প্ৰত্যেকেই মন বান্ধিছে যে এই পৃথিৱীৰ প্ৰতিযোগিতাত ৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যসমূহৰ প্ৰতিযোগিতাত আমি প্ৰথম স্থান দখল কৰিব লাগিব। গতিকে প্ৰথম স্থান দখল কৰিব লগা হলে আমি একোটা শক্তিশালী আদৰ্শ ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগিব। আদৰ্শ ব্যক্তিত্ব নিৰ্মাণ কৰিবৰ বাবে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন আৰু আধ্যাত্মিক জ্ঞানৰ যোগেদিহে মানৱ ধৰ্ম প্ৰচাৰ কৰাটো সম্ভৱ। গুৰুজনাই কৈ আছে আমাৰ কোনো জাতি নাই, গোষ্ঠী নাই, আমি কেৱল আত্মা। গতিকে আমি সেই সৰলতা, গুৰুজনাই যিটো সৰলতা প্ৰদান কৰিছে চিন্তা, গতিকে সৰলতাটোৱে আমাৰ সম্পদ আৰু এই সৰলতাৰ যোগেদিহে আমি এজন ব্যক্তিয়ে আন এজন ব্যক্তিক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে সক্ষম হ'ব পাৰোঁ। আমাৰ মনৰ পৰা যদি অহং ভাৱ আঁতৰাব লগা হয়, মইবৰ ভাৱ আঁতৰাব লগা হয়, তেতিয়াহ'লে ভক্তি ৰস পান কৰিব লাগিব আৰু ভক্তি ৰস দিয়াৰ গৰাকী কেৱল গুৰুজনাই। গতিকে সেইবাবে মই ভাবোঁ আজি একবিংশ শতিকাত আমাৰ উঠি অহা প্ৰজন্মই নিজৰ মাতৃ পিতৃৰ পৰা, আদিগুৰুৰ পৰা এইখিনি শিক্ষা আয়ত্ব কৰিব লাগে, শিক্ষাগুৰুৰ পৰা আয়ত্ব কৰিব লাগে আৰু গুৰুৰো গুৰু আধ্যাত্মিক গুৰুৱে আমাৰ জীৱনৰ প্ৰকৃত দিশৰ সন্ধান প্ৰদান কৰিব পাৰে আধ্যাত্মিক জ্ঞানৰ যোগেদি। গতিকে মই ভাবোঁ যে আমি সকলোৱে আজি এই পবিত্ৰখনত কৃষ্ণগুৰুৰ নাম লৈ সংকল্প ল'ব লাগে, মাতৃভূমিৰ নামত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আমিয়েই ভাৰতবৰ্ষৰ প্ৰথম স্থান দখল কৰোঁতা অসম ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিম। গুৰুজনাই বহুমুখী পৰিকল্পনা কাৰ্যসূচীৰ যোগেদি আজি কৃষ্ণগুৰু সেৱাশ্ৰমৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। কেৱল অসমৰ বুকুতে নহয়, ভাৰতবৰ্ষৰ বুকুতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তলৈ এই সভ্যতাই আজি ঢাপলি মেলিছে। আমেৰিকাই হওক, জাপানে হওক, লণ্ডনে হওক, বিভিন্ন ঠাইত কৃষ্ণগুৰুৱে হাতত লোৱা আঁচনিৰ সন্দৰ্ভত মানুহৰ মাজত আলাপ আলোচনা অনুষ্ঠিত হৈছে। গুৰুজনাই বহু বছৰ আগতেই দক্ষতা বিকাশ কেন্দ্ৰ আশ্ৰমৰ চৌহদত আৰম্ভ কৰিছে। আজি পৰম শ্ৰদ্ধাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়াৰ যোগেদি আমাৰ যুৱ শক্তিক দক্ষ, যোগ্য, দৃঢ় কৰি তুলিবৰ বাবে যি ৰাষ্ট্ৰীয় কাৰ্যসূচী হাতত লৈছে, আমাৰ গুৰুজনাও এই কাৰ্যসূচী বহুদিনৰ আগতে সত্ৰৰ চৌহদত আৰম্ভ কৰি বহু শিপিনী আই শিল্পকলা বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ নিমিত্তে সুযোগ প্ৰদান কৰিছে। গতিকে মই ভাবোঁ বিজ্ঞান, প্ৰযুক্তি, কলা সংস্কৃতি আৰু খেল, যোগা, এই সকলোবিলাক বিষয়বস্তু আজি গুৰুজনাই ধৰ্ম প্ৰচাৰ আঁকোৱালি লৈছে। ধৰ্ম আৰু কলা একাকাৰ কৰি ধৰ্মৰ আধুনিক ইয়াৰ যিটো ৰূপ প্ৰতিগৰাকী মানুহৰ বাবে গ্ৰহণযোগ্য কৰি তুলিছে। ধৰ্ম আৰু কলাক যেনেধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একাকাৰ কৰি তুলিছিল, গুৰুজনেও তেনেধৰণে আজি নানা ধৰণৰ কৃষ্টি সংস্কৃতি অগ্ৰগতিৰ নিমিত্তে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আজি শিষ্যসকলক, আমাৰ প্ৰতিগৰাকী বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দক বিভিন্ন দিশত পাৰদৰ্শী কৰাৰ নিমিত্তে যি কাৰ্যসূচী হাতত লৈছে, আমি কাৰ্যসূচীৰ পৰা সকলোৱে উপকৃত হৈছোঁ।
আমাৰ সমাজ উপকৃত হৈছে। কৃষ্ণগুৰু সেৱা আশ্ৰমে যিখিনি উল্লেখযোগ্য অৱদান বৰমণিয়ে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়াইছে, আমি সকলোৱে এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। আজি আমাৰ অসমৰ প্ৰতিজন যুৱক যদি ভাল মানুহ হয়, সেইগৰাকী যুৱকে পৃথিৱীৰ যিকোনো সমাজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হ'ব, সন্মান বুটলিবলৈ সক্ষম হ'ব। মানুহ জন্ম হয় আৰু মৃত্যু মুখত পৰে। মানুহ মৃত্যু হ'ব পাৰে, কিন্তু ভাল কামৰ মৃত্যু নাই। ভাল কাম যুগে যুগে অমৰ হৈ থাকে। গতিকে সেইবাবে আমি প্ৰত্যেকেই কৃষ্ণগুৰুৰ নাম লৈ এই মানৱ জীৱনত ভাল কাম কৰিবৰ কাৰণে প্ৰত্যেকেই কঠোৰ পৰিশ্ৰম কৰিব লাগে, সাধনাত মগ্ন হ'ব লাগে। ভাল চিন্তা, ভাল কৰ্ম, ভাল আচৰণৰ যোগেদি আমি ভাল সমাজ নিৰ্মাণ কৰিব লাগে, যিখন সমাজক পৃথিৱীৰ আদৰ্শ হিচাপে যাতে গ্ৰহণ কৰিব পাৰে, যিখন সমাজত শান্তি থাকিব পাৰে। গতিকে আজি অসম আগবাঢ়ি যোৱাৰ দিশত ইতিমধ্যে সংকল্প লৈছে। আমি প্ৰত্যেকটো খণ্ডতেই আমি আমাৰ পাৰদৰ্শিতা দেখুৱাব লাগিব, শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। কৃষি হওক, উদ্যোগ হওক, শিক্ষা হওক, স্বাস্থ্য হওক, খেল হওক, সকলো ক্ষেত্ৰতেই, বিজ্ঞান হওক, প্ৰযুক্তি হওক, শিল্প হওক, কলা হওক, প্ৰতিখন কৰ্মপথাৰতে অসমৰ যুৱক যুৱতীয়ে দক্ষতা বিকাশ ঘটাই নিশ্চিতভাৱে বিশ্বৰ বুকুত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। তেনেধৰণেই আমি অসমক উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, আধ্যাত্মিকভাৱে অসম সবল ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব। আৰু এই সকলোবিলাক সম্ভৱ যদি আমাৰ একাগ্ৰতা, দৃঢ়তা, সংকল্প, কঠোৰ পৰিশ্ৰমৰ সাধনা থাকে আৰু ভক্তিভাৱ থাকে। গতিকে ভক্তিভাৱেৰে মানুহৰ হৃদয় জয় কৰাটো সম্ভৱ। খং, ৰাগ, অশৃংখলতাৰ যোগেদি সমাজ নিৰ্মাণ নহয়। সমাজ নিৰ্মাণ কৰিব লগা হ'লে একমাত্ৰ ভক্তিভাৱেৰে আমি অগ্ৰসৰ হ'ব লাগিব। আৰু গুৰুজনাই এই শিক্ষাই আমাক প্ৰদান কৰি আহিছে। গতিকে এই শিক্ষাই আজি আগন্তুক দিনত অসমীয়া সমাজখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি যাব। গতিকে মই ভাবোঁ আজি সুভাষখনত মই বেছি দীঘলীয়া নকৰোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰেমানন্দ প্ৰভুৱে যিমান সুন্দৰভাৱে আজি তেখেতৰ বক্তব্য কথাবিলাক উল্লেখ কৰিলে, গুৰু ভক্তি কিয় কৰিব লাগে, ইমান সুন্দৰ ব্যাখ্যা দিছে। মোৰ খুব ভাল লাগিল, কাৰণ গুৰুজনাৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 1988 চনত। আৰু তেতিয়াৰ পৰাই গুৰুৰ কৃপা লাভ কৰাৰ কাৰণে আজি এনেধৰণে অসমৰ সমাজ জীৱনত ৰাইজক সেৱা কৰাৰ এটি সুযোগ লাভ কৰিছোঁ। গুৰুজনাৰ চৰণত কোটি কোটি প্ৰণাম। আৰু মই বিশ্বাস কৰোঁ গুৰু ভক্তিত একাগ্ৰতা থাকিব লাগিব, নিস্বাৰ্থভাৱে গুৰু ভক্তি কৰিব লাগিব। কেৱল স্বাৰ্থ সিদ্ধিৰ বাবে গুৰুৰ ওচৰলৈ গ'লে কিন্তু গুৰুৰ মহত্ব আৱিষ্কাৰ কৰাটো সম্ভৱ নহয়। নিস্বাৰ্থভাৱে গুৰুৰ চৰণ চুই গুৰুৰ মহত্ব আৱিষ্কাৰ কৰিব লাগিব। আৰু কৃষ্ণগুৰু বহুত দয়ালু, সহজ সৰল। সাধাৰণ বান বিধ্বস্ত অঞ্চলত জন্ম লাভ কৰি যি সভ্যতা পোহৰ দিলে, এই পোহৰে আজি আমাক কিছু হ'লেও শক্তি প্ৰদান কৰিবৰ কাৰণে আজি বিশেষ অৰিহণা আগবঢ়াইছে। গতিকে সেইবাবে গুৰুজনাই যি সংগ্ৰামৰ মাজেৰে, যি কঠোৰ পৰিশ্ৰমৰ মাজেৰে জীৱনৰ বাটত এটি শক্তিশালী সভ্যতা প্ৰতিষ্ঠা কৰিছে, আদৰ্শ প্ৰতিষ্ঠা কৰিছে, এই কথাটো আমি প্ৰতিগৰাকী বৈষ্ণৱপ্ৰাণ ভক্তই মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। এই পৃথিৱীৰ বুকুত কোনোৱে মাতৃৰ গৰ্ভৰ পৰা পৃথিৱীত ভূমিষ্ঠ হ'লে মহাপুৰুষ হিচাপে ভূমিষ্ঠ নহয়। জীৱনৰ বাটত যেতিয়া কঠোৰ পৰিশ্ৰম, সাধনা, সততা, নিষ্ঠাৰ যোগেদি যি যাত্ৰা আৰম্ভ কৰে, সেই যাত্ৰাই মানৱ সমাজক বিশেষভাৱে উল্লেখযোগ্য বৰঙণি আগবঢ়াই সহায় কৰায় আৰু সভ্যতাৰ পোহৰৰ যোগেদি মানৱ সমাজ জিলিকাই তোলে। তেনেধৰণে এগৰাকীয়ে সময়ৰ বাটত মহাপুৰুষ হিচাপে খিতাপি লাভ কৰিবলৈ সক্ষম হয়। গুৰু হিচাপে সমাজখনে সেইগৰাকী
মহান ব্যক্তিক আদৰি লয়। গতিকে গুৰুজনাই দেখুৱাই গৈছে যে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ যোগেদিয়ে সততা নিষ্ঠাৰে এজন ব্যক্তিক সমাজৰ আদৰ্শ ব্যক্তি হিচাপে গঢ় দিব পাৰে। গতিকে আমি এলাহ কৰিলে নহ'ব, আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অধিক পৰিশ্ৰম কৰিব লাগিব। আৰু এই মানৱ দেহাটো কেৱল পৰিশ্ৰমৰ কাৰণে পঠিয়াইছে, এইটো আৰাম কৰিবলৈ নহয়। যিমান আমি মানৱ দেহাটোলৈ আৰাম কৰোঁ সিমানে আমাৰ নানা ৰোগে দেখা দিব, নানা বেমাৰে দেখা দিব। যিমান পৰিশ্ৰমী হয় সিমান আমাৰ চিন্তা শক্তি তীক্ষ্ণ হৈ উঠিব, বুদ্ধিমত্তা বৃদ্ধি হ'ব আৰু উজ্জ্বল ব্যক্তিত্ব নিৰ্মাণ হ'ব। গুৰুজনাই সেই শিক্ষাৰে আমাৰ উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপত অগ্ৰসৰ হ'ব নিমিত্তে পৰামৰ্শ আগবঢ়াইছে। গতিকে সেই বাণী আমি সকলোৱে পাণ কৰিব লাগিব। ভক্তি ৰস, পৃথিৱীৰ বহু ৰস থাকিব পাৰে, কিন্তু ভক্তি ৰস যি পাণ কৰিছে সিয়ে গম পায় শান্তিৰ মহত্ব। গতিকে আজি শুভখনত মই আৰু বেছি দীঘলীয়া নকৰোঁ। আমাৰ যি দায়িত্ব অসমৰ ৰাইজে দিছে, আপোনালোকে দিছে, গতিকে এই দায়িত্ব আগন্তুক দিনত যাতে আমি নিষ্ঠাৰে পালন কৰিব পাৰোঁ। অসমৰ ৰাইজে বিচাৰিছে যে এইখন অসম বিদেশীমুক্ত হৈ উঠক, এইখন অসম প্ৰদূষণমুক্ত হৈ উঠক, এইখন অসম দুৰ্নীতিমুক্ত হৈ উঠক, এইখন মুক্ত সন্ত্ৰাসবাদমুক্ত হৈ উঠক। অসমৰ ৰাইজে বিচাৰিছে, শান্তি বিচাৰিছে, সমন্বয় বিচাৰিছে, ভাতৃত্ববোধ বিচাৰিছে, বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ হৈ পাহাৰ ভৈয়ামৰ মহা মিলাপ্ৰীতি বিচাৰিছে। এই মিলাপ্ৰীতি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি সকলোৱে ভক্তিভাৱে সমাজখন শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰে। গতিকে কৃষ্ণগুৰু ভক্ত হিচাপে আপোনালোক সকলোৱে সৌভাগ্যৱান। আমি সকলোৱে এগৰাকী সৎগুৰু পাইছোঁ। গতিকে কৃষ্ণগুৰুৰ নাম লৈ আমি সকলোৱে অসমক ভাৰতবৰ্ষৰ বুকুত আগুৱাই নিব লাগিব, শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগিব। সকলো দিশতে এই কথা মনত ৰাখি আমি কাম কৰি যাম। তাকেই কৈ মই এই মহামঞ্চত উপস্থিত থকা সকলোৰে প্ৰতি মই মোৰ কৃতজ্ঞতা আৰু আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই গুৰুজনাৰ প্ৰতি পুনৰবাৰ কৌটিকতে প্ৰণাম যাচি আপোনালোক সকলোৱে আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য সামৰি ধন্যবাদ।